এডাল অসুস্থ মমবাতি। কথা বিকাশ শৰ্মা, আবৃত্তি বিমল নাথ। এডাল অসুস্থ মমবাতি, যিডাল মমবাতিৰ কাষেৰে গৈ আপুনি কেতিয়াও উভতি আহিব নোৱাৰে। অলপ আগতে সেই মমবাতিৰ পোহৰত চৰাই এজনীও ধৰ্ষিত হৈছিল। আপুনি এতিয়া প্ৰশ্ন কৰিব, যদি মমবাতিডাল অসুস্থ তেতিয়াহ'লে কিয় জ্বলি আছে? আপোনালোকে নাজানে সেই মমবাতিডাল 800 বছৰ ধৰি তেনেকৈয়ে জ্বলি আছে। মহানগৰীৰ মাজমজিয়াত প্ৰায়ে জ্বলি থাকে সেইডাল মমবাতি। কিমান বাৰ যে সেই মমবাতিডালক লৈ প্ৰতিবাদ হ'ল, কিন্তু একো লাভ নহ'ল। ৰিক্সা চালকসকলৰ খুবেই প্ৰিয় সেইডাল মমবাতি। ৰাতিৰ মহানগৰীত আপুনি অকলে নাযাব। মমবাতিডালৰ পোহৰে আপোনাক মৃত্যুলৈ ঠেলি নিব পাৰে। সেই মমবাতিডাল প্ৰেমতো বাধা, সুখতো বাধা ইত্যাদি। আপুনি যদি প্ৰেমৰ কবিতা লিখি ভাল পায়, অনুগ্ৰহ কৰি আপুনি সেইডাল মমবাতিৰ পোহৰত কবিতা নিলিখিব, কিয়নো গাভৰু শব্দবোৰৰ গাত কলা দাগ লাগিব পাৰে। অখিল গগৈ ডাঙৰীয়া, পাৰিলে আপুনি অসুস্থ মমবাতিডালক লৈ প্ৰতিবাদ কৰিব। অন্ততঃ মহানগৰীখন অসুস্থতাৰ পৰা বাচিব।